নমস্কাৰ। গৰমৰ দিন অহাৰ লগে লগে আমাৰ ছালৰ নানা ধৰণৰ সমস্যা আহে। ব্যক্তিগৰাকীৰ ছাল শুকান হৈ যায়, ডাল হৈ যায়, ছালৰ আপোনাৰ মৰহি যোৱা যেন হয়, ছাল আপোনাৰ অইলি হয়, ঘামৰ কাৰণে খুব ঘামে ব্যক্তিগৰাকীয়ে। গতিকে গৰমৰ দিনত আমাৰ ছালৰ পৰিচৰ্যাও বেছি গুৰুত্ব সহকাৰে কৰাটো খুবেই প্ৰয়োজনীয়, যাতে ছালৰ সৌন্দৰ্য আপোনাৰ বৰ্তি থাকে। ছালৰ সৌন্দৰ্য আপুনি ধৰি ৰখাৰ কাৰণে গৰমত কি ধৰণে ছালৰ পৰিচৰ্যা কৰিব, ছাল মৰহি যোৱাৰ পৰা আপুনি আপোনাৰ উজ্জ্বলতাৰ পৰা উজ্জ্বল কৰিব, বা আপোনাৰ ছাল ডালনেছৰ পৰা পলিউশ্যনৰ কাৰণে হওক বা ধূলি মাকতিৰ কাৰণে হওক গৰমত বাঢ়ি যায়। গৰমত আপোনাৰ ছাল ডাৰ্ক হৈ যায়, বেছি ৰ'দত থকাৰ ফলত আপোনাৰ ছানটন কয় আপোনাৰ বা ছালৰ নানা সমস্যা আহে, আপোনাৰ ছালৰ উজ্জ্বলতা নোহোৱা হৈ যায়। এই ধৰণৰ সমস্যাৰ কাৰণে গৰমৰ দিনত আপোনাৰ ছালৰ স্পেচিয়েল কেয়াৰ অৰ্থাৎ বিশেষ পৰিচৰ্যা খুবেই প্ৰয়োজন হয়। আজি আমি আলোচনা কৰিব ওলাইছোঁ গৰমৰ দিনত আপোনাৰ কি ধৰণে ছালৰ পৰিচৰ্যা কৰিলে ছালৰ সৌন্দৰ্য বৰ্তি থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ডক্টৰ মৃদুল মালাকাৰ, ডিষ্ট্ৰিক্ট মাইক্ৰ'বায়'লজিষ্ট অৰ্থাৎ জিলা অঞ্চলবাসী। গৰমৰ দিনত আপুনি বিলাহীৰ ৰস ব্যৱহাৰ কৰিব পাৰে ছালৰ পৰিচৰ্যা কৰাৰ কাৰণে। বিলাহীৰ আইচ কিউব বনাই, বিলাহীৰ আইচ কিউব কেনেকৈ বনাব? বিলাহীৰ ৰস উলিয়াই ল'ব, ৰস উলিয়াই লৈ ফ্ৰিজত আপোনাৰ আইচ হ'ব দিব। আইচ হ'ব দি লাহে লাহে এইটো আপোনাৰ ছালত মাছাজ কৰিব। আপোনাৰ মাছাজ কৰিব, দেখিব ছালৰ উজ্জ্বলতা বাঢ়িছে, ব্ৰাইটনেছ বাঢ়িছে, আৰু আপোনাৰ ছালৰ যদি আপোনাৰ মৰহি যোৱা সমস্যা আছে, ছাল যদি খুব ডাল হৈ গৈছে, ছালৰ উজ্জ্বলতা নোহোৱা হৈ গৈছে, যদি ছাল দেখিলে এক্টিভনেছটো বাঢ়িব, মানুহক দেখিলে ছালৰ যিটো উজ্জ্বলতা, মানুহে দেখিলে আপোনাৰ ছালৰ যিটো আকৰ্ষণ সেইটো বাঢ়ি যাব। এইটোতো হ'ল দৈ। দৈ আপুনি খাবও পাৰে, দৈ আপুনি লগাব পাৰে, দুয়োটাই কৰিব। দৈত আপোনাৰ কেলছিয়াম থাকে, ভিটামিন ডি থাকে, আপোনাৰ স্কিন হেল্থ মেইনটেইনৰ কাৰণে বিশেষ প্ৰতিটো গুণেই থাকে দৈ। গতিকে আপুনি দৈ ছালত ঘঁহিব আৰু নিয়মিত দৈ খাব, দুয়োটা কৰিব। আপোনাৰ যদি মৰহি যোৱাৰ দৰে হৈছে ছাল, সেই আপোনাৰ নোহোৱা হ'ব আৰু ছালৰ উজ্জ্বলতা, ছালৰ সতেজতা বাঢ়িব। বেচন, আপোনাৰ বেচন ব্যৱহাৰ কৰিব। য'ত আপোনাৰ কি হয়, গৰমৰ কাৰণে ছাল বেছি অইলি হৈ যায়, তাৰপিছতে বেচনেৰে আপুনি মুখত আপুনি বেচন নিয়মিত ঘঁহিব। তাৰপিছত আপোনাৰ ছালৰ যিবোৰ ৰন্ধ্ৰ আছে, এই ৰন্ধ্ৰসমূহ টাইট কৰিব, যাৰ ফলত আপোনাৰ ছালৰ উজ্জ্বলতা বাঢ়িব। ছালৰ যিটো অইলি সমস্যা হয়, ছাল অইলি ঘামাৰ ফলতে হওক বা এইটো সেই অইলি সমস্যা আপোনাৰ নোহোৱা হ'ব। আৰু আপোনাৰ তিয়হত আপোনাৰ মেংগানিজ থাকে, তিয়হ আপুনি খাব আৰু তিয়হৰ ৰস আপুনি লগাব বা তিয়হ কাটি পিনে আপুনি ঘঁহিব আপোনাৰ স্কিনত, দেখিব আপোনাৰ ছালৰ উজ্জ্বলতা বাঢ়ি গৈছে। আপোনাৰ এই চাৰিটা মই ক'লোঁ, আপোনাৰ বিলাহী, আপোনাৰ দৈ, আপোনাৰ তিয়হ আৰু বেচন, এই চাৰিটা আপুনি সলনাসলনিকৈ আপুনি প্ৰয়োগ কৰি চাব, দেখিব আপোনাৰ ছালৰ উজ্জ্বলতা বাঢ়ি গৈছে। গৰমত আপুনি এইকেইটা কৰি চাওক, আপোনাৰ ছালৰ সমস্যা নোহোৱা হ'ব। ছালৰ আপোনাৰ যদি খুব ডাল হৈ গৈছে, মৰহি যোৱা টাইপ হৈছে, সেই সমস্যাসমূহ নোহোৱা হ'ব, অইলি সমস্যা নোহোৱা হ'ব। ছাল যদি আপুনি খুব বেছি ৰ'দ লগোৱাৰ কাৰণে ছানটন হৈছে, এইবোৰ সমস্যা নোহোৱা হ'ব। ধন্যবাদ, নমস্কাৰ।